মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আৰু এটা নতুন ভিডিঅ' লৈ মই তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোৰ পৰা আমি শিকিবলৈ গৈ আছোঁ গণিতকৰ বিষয়ে। গণিতক কি, কোন সংখ্যাবিলাকৰ কি গণিতক, কোনটো সংখ্যাৰ কি গণিতক, এই গোটেইখিনি আমি কভাৰ কৰিবলৈ গৈ আছোঁ এই ভিডিঅ'টোৰ জৰিয়তে। তো তোমালোকে সুন্দৰভাৱে ভিডিঅ'টো চাই থাকা। আৰু প্ৰায়বোৰ এক্সামবোৰ থেকে আহে গণিতক কি, গণিতকৰ ওপৰত কুৱেশ্যন আহে, কোনটো সংখ্যাৰ গণিতক কি এনেকুৱা ধৰণৰ কুৱেশ্যন আহে। তো তোমালোকে এই ভিডিঅ'টো ধুনীয়াকৈ চাই থাকা। তো চোৱা, মই লিখি লৈছোঁ গণিতক, ঠিক আছে। তো কুৱেশ্যন নম্বৰ 1, 5ৰ গণিতকসমূহ কি, মানে কোনটো সংখ্যাৰ কি গণিতক, মানে তোমালোকে গণিতক মানে কি বুজি পাই যাবা, এক্সাম্পল দিলে বুজি পাই যাবা। তো চোৱা, কুৱেশ্যন আকাৰে 5ৰ গণিতকসমূহ কি, 5ৰ গণিতকসমূহ কি। তো চোৱা, 5ৰে হৰণ যোৱা সংখ্যাবোৰকে 5ৰ গণিতক বোলে। মানে যিবিলাক সংখ্যা 5ৰে হৰণ যায়, যিটো সংখ্যাৰ গণিতক ওলাব বিচাৰিছা, সেই সংখ্যাটো যদি বেলেগ সংখ্যাবোৰ হৰণ যায়, বাঢ়ি যায় বা তেনেকুৱা সংখ্যা বাঢ়ি যায়, 1 গুণ 2 গুণ 3 গুণ কৰিলে এনেকুৱা ধৰণে বাঢ়ি যায়, তেনেবোৰ সংখ্যাকে সেই সংখ্যাটোৰ গণিতক বোলে। এতিয়া 5ৰে হৰণ যোৱা সংখ্যাবোৰকে 5ৰ গণিতক বোলে। 5ৰ গণিতক কি, মানে যিবিলাক সংখ্যা 5 দিয়ে হৰণ যায় বা 5কে বাঢ়ি যায়, তেনেবোৰ সংখ্যাকে 5ৰ গণিতক বোলে। যেনে 5, 10, 15, 20। কেনেকৈ 5ক যদি 5 দি হৰণ যায় 1 ওলাব, আকৌ 10ক 5 দি হৰণ দিলে 2 ওলাব, 15ক 5 দি হৰণ দিলে 3 ওলাব, 20ক 5 দি হৰণ দিলে 4 ওলাব। মানে কোনো এটা সংখ্যাৰ ফল ৰিজাল্টটো পইণ্টত ওলোৱা নাই, তাৰমানে এইকেইটা হ'ল 5ৰ গণিতক, ঠিক আছে। আৰু এটা কুৱেশ্যন আমি লৈছোঁ 8ৰ গণিতকসমূহ কি, 8ৰ গণিতকসমূহ কি। তো চোৱা, 8ৰে হৰণ যোৱা সংখ্যাবোৰকে 8ৰ গণিতক বোলে। মানে 8ৰ গণিতক বুলি আমি ক'লে কোনবিলাক সংখ্যাক বুজিম, যিবিলাক 8 সংখ্যাটোৰে হৰণ যায় বা 8কে বাঢ়ি যায়, তেনেবোৰ সংখ্যাকে 8ৰ গণিতক বোলে। তো মোক লাগি আছে তোমালোকে বুজি পাই আছা। তো যেনে 8, 16, 8, 16, 24, 32, 40, এইসমূহ হ'ল 8ৰ গণিতক। তো কেনেকৈ 8ৰ গণিতক চোৱা, 8 যদি 8ৰে হৰণ দিওঁ 1 ওলাব, 8 যদি 8ক হৰণ দিওঁ 8 দি হৰণ দিওঁ 1 ওলাব, আকৌ 16ক যদি 8ৰে হৰণ দিওঁ 2 ওলাব, 24ক যদি 8ৰে হৰণ দিওঁ 3 ওলাব, 32ক 8ৰে হৰণ দিলে 4 ওলাব, 40ক 8ৰে হৰণ দিলে 5 ওলাব। মানে কোনো এটা সংখ্যা পইণ্টত ওলোৱা নাই, গোটা ৰিজাল্টটো গোটা সংখ্যাই হৈছে। তো তোমালোকে মোক লাগিছে তোমালোকে সুন্দৰভাৱে বুজি পাইছা যে গণিতকসমূহ কি, মানে কোনটো সংখ্যাৰ কি গণিতক তোমালোকে বুজিব পাৰিছা। তো এনেকুৱা ধৰণৰ ভিডিঅ' চাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা আৰু নিজৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিয়া। ধন্যবাদ।